এভৰিৱান আশা কৰোঁ সকলোৱে ভালে আছে আন এটা নতুন ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি এতিয়া ইভিনিং ৱাক কৰিবলৈ যাম লগতে কিছুমান অকণ সৰু সৰু বস্তু শ্বপিং কৰিবলৈ যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো কি লিখিলা কাৰ্টুন এটিএম কাম কৰি কাৰ্টুন ডালো yes বেলেগ হৈ গ'ল ভাল লাগিছে হয় নাই কি জানো এনেকৈ মোৰ পুৰণা মোবাইল বাকী আৰু টৰ্চ লাগিব তাকে নহয় বাহিৰতে দিব লাগিছিলে টৰ্চটো মিষ্টাৰে তামোল পাণ খাই লৈ বোলে ক'ৰবাত যোৱাৰ পাণ খোৱাটো কথাই হৈছিল মানে গৰমি মে নো একো নহয় আৰু মনটো ফ্ৰেছ হৈ যাব ওলাই গ'লো কি মনটো মানুহজন সোমাইছে কিবা কিনিবলৈ দোকানত এতিয়া আহিলোঁ এটিএমলৈ এতিয়া এটিএম জানো কি হ'ল বন্ধ হৈ থাকিলে বেলেগলৈ যাব লাগিব এতিয়া বন্ধ বেলেগ এটা মানুহ ওচৰলৈ আহিলোঁ তেওঁ বোলে এটিএমৰ নিচিনা কাম কৰে মোবাইলেৰে কিন্তু নহ'ব নেকি ট্ৰাই কৰি আছোঁ এতিয়া কি হয় জানো ইয়াতে তাৰমানে এতিয়া আমাৰ পইচা নাপালে আহিলে পাম নেকি আপোনাৰ তাত আগৰ পৰা আছে নে এতিয়া ৰিচেণ্ট খুলিছে আমি যে ভাড়া ঘৰ লৈছিলোঁ তাতেতো আছে দাদা এইটো বেংকৰ সাইড ডাউন আছে ইউজাৰ বেংক ডাউন ৰেজিষ্টাৰ এফটাৰ সাইড ডাউন নহ'লে কামটো ইয়াতে নাপাম চাগে পইচা এতিয়া আমি ৰাতিৰ কাৰণে খাদ্য মাছ মাংসৰ দোকানলৈ আনি এতিয়া মাছ দি আছে মাছ ল'লোঁ 100 টকাৰ মাছ ল'লোঁ আৰু আমি দুজনহে মানুহ হৈ যাব আৰু